বন্ধুসকল, জানমণি আছামলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ নিশ্চতীয়া ষ্টেচনত, যাবলৈ ওলাইছোঁ লখিমপুৰলৈ বুলি। আৰু এইফালে হৈ ভাইটিটো দেখিছেনে, হাতত হেলমেটটো লৈ পেলাই মানে ট্ৰেইনত যাবলৈ ৰৈ আছে। মানে ট্ৰেইনত হেলমেট পিন্ধি যাব। আজিকালি সকলোতে মানে সাৱধান হৈ থকাটো বিশেষভাৱে প্ৰয়োজনীয়। আৰু এইফালে দেখিছে আমাৰ মিষ্টাৰে কাণত ফোনটো লৈ পূৰা ঘৰলৈ কথা পতাত ব্যস্ত। আৰু এইফালে এইজন দাদাই আকৌ বেগত ভৰাই আনিছে দুটামান মুৰ্গীকেইটা মাজে মাজে বেগৰ পৰা ওলাই গৈ পাইছেগৈ ৰেল ষ্টেচনৰ মাজত, মানে ৰেলৰ চিৰিৰ মাজত। তেনেকুৱাতে বাৰু ট্ৰেইনখন আহিবলৈ কেনেকুৱা পৰিস্থিতি হ'ব আপুনিয়ে ভাবি চাওকচোন বাৰু। আৰু এইফালে মই মানে মোৰ থপৰাটো এইটো একেবাৰে বেয়া দেখাই দিছোঁ মাজতে। আৰু সেইফালে দেখিছে এটা কি ধুনীয়া সুন্দৰ পৰিৱেশ, একদম সেউজীয়াই একেবাৰে ধুনীয়া এটা পৰিৱেশ ষ্টেচনৰ। আৰু আকাশখন নীলা, তাতে বগা বগা মেঘ